দেখিব পাৰিছে হাতখন ভাঙিল ৰ'ব মানে তিনিডাল হাড়া ভাঙিছে ভিতৰত আৰু हारा फाटिसे भंगा नाई डिसलोकेट हुआ नाई एटा दुटा तीनटा तो ये ठीक तो हो जाएगा ना? ये 3-1 मेटाकार्पल फ्रैक्चर है आपका। ठीक तो हो जाएगा ना? ठीक हो जाएगा, ऐसे नहीं ठीक क्यों नहीं होगा, प्लास्टर करेंगे हार्ट बीट तो ठीक हो जाएगा। ठीक है তো কি হ'ল কৈ আছোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এক্সিডেণ্ট বুলি ক'ব নোৱাৰি এইটোক মানে ডাইৰেক্ট এক্সিডেণ্টে কেছটো কি হ'ল কলিকতাত একো হোৱা নাই শিলিগুৰিত বাইকেৰে আহি আছোঁ এটা সৰু ভাল ৰাস্তা ডাঙৰ হাৱে নহয় আৰু তো সেই ৰাস্তাটো এনেকুৱা যে 5 কিলোমিটাৰমান পূৰা ষ্ট্ৰেইট পূৰা চিধা ৰাস্তা আৰু আহি আহি হঠাৎ ৰাস্তাটো এটা ইউটাৰ্ণ লৈ লৈছে তো মই হঠাৎ ইউটাৰ্ণটো দেখিলোঁ কাৰণ চিধা চলাই থাকিলে ইমান সেই কৰা নাযায় তা ইউটাৰ্ণটো দেখি ভাবিলোঁ যে ইয়াত নৰখে বাইকখন মানে হা আৰু বাইকখন যদি মই চেষ্টা কৰোঁ কিবাকৈ হালাই চালাই ৰাখিব বাইকখন পকা ৰাস্তাত পৰি যাব সেইবাবে ভাবিলোঁ যে কাষত আছিল পথাৰটো একদম ভাল মানে ইমান তলতো নহয় ৰাস্তাটোৰ লগত সমানেই পথাৰখন ফিল্ড টাইপত থাকে না তো মই তাত নমাই দিলোঁ আৰু তাত গৈ পিনে কি হ'ল বাইকখন মানে ৰখাব নোৱাৰিলোঁ মানে হালি গ'ল আৰু হালি গ'লেতো এখন হাত দিয়াই যায় ন এখন হাত মাটিত পৰি গ'ল আৰু গোটেই প্ৰেছাৰটো এইখন হাতত পৰি গ'ল বাইকখনৰ আৰু ৰ'ব ফুটেজ আছে ৰ'ব গোপ্ৰৰ ফুটেজ আছে চাওক কি হ'ল তো আমাৰ পিছফালে কংকন আছিলে তাৰ কেমেৰা অন হৈ আছিলে গোপ্ৰ এই বেছি দৱা নহয় এনেকুৱা পথাৰত নামি গৈছিল তাৰপিছত ধুনীয়াকৈ বাইকখন উঠালে মানুহবিলাকে মানে মেজৰ একোৱেই নহয় না কাৰণ বাইকখন মোৰ নিজৰ ইচ্ছাত পথাৰত নামাই দিছোঁ এনেকুৱাকৈতো নহয় যে হঠাৎ নামি গৈছে কিন্তু হাতখনত মোৰ খুব দুখ পাইছিলোঁ প্ৰথমতে ভাবিছিলোঁ যে মুচ আহিছে নেকি এয়া টিপি চাই আছে কিন্তু মস্ত বহুত বিষাইছিল হাত দি যে ভাঙিছিল গমেই পোৱা নাছিলোঁ আৰু এনেকৈ ইয়াৰ পৰা গুচি আহিলোঁ